Hello everyone, welcome back to my another vlog. Good morning. কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে খবৰ ভাল। ইয়া চাইছে নহয় আমাৰ ইফালে বানপানী আহিছে। নহয় এইবিলাক হল বৰষুণৰ পানী। মানে বেটা হাল্লা কৰি আছে যে মা বানপানী আহিছে আমাৰ ইফালে। তো ৰাতিপুৱা চাই আছিল, মই চাব গলো মোক চোৱা দেখি তাই আকৌ গলে সেইকাৰণে মাতি আছো নহলে সৰ্দি লাগি যাব আৰু। তাৰপিছত এইফালে খিৰিকীখন মেলি দিলো। ইয়া চাইছে নহয় ইমান জংগল হৈছে। ভয় লাগে কিন্তু তথাপিও ৰাতিপুৱা অলপমান মেলি দিওঁ যিহেতু দিনটো বন্ধ হৈ থাকে তাৰ কাৰণে। বেটাক থৈ আহিলোঁ, বতৰটো যেনিবা ভাল হৈছে এতিয়া। ৰুটি চাহ খালোঁ, এতিয়া নিজৰ ডিউটিত যাওঁ। তাৰপিছত এইফালে ৰন্ধা বঢ়াত লাগি পৰিলোঁ। তিতা কেৰেলা যিহেতু এটা আছিল এটাকে ভাজি আছোঁ, লগতে তেল চেচ পাইছে। এইখিনি ঢালাৰ পিছত এনেকুৱা কৰি আছোঁ। মোৰ নিচিনাকৈ কোনে কোনে কৰে কমেণ্টত নিশ্চয় জনাব। আৰু আজি কি বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এয়া চাওক আলু, সৰু আলু। তো এনেদৰে যদি আমাৰ কামবিলাক যদি ফিনিছ হ'ল হয় বহুত ভাল লাগিল হয়। যিয়ে নহওক কামটো কামেই হয়, কাম কৰিবই লাগিব আমাৰ নিচিনা হাউচ ৱাইফবিলাকৰ। যদি চাকৰি কৰিলোঁ হয় সেইটো বেলেগ কথা, এতিয়া ৰাখিব পাৰিলোঁ হয়। এতিয়াও ৰাখিব পাৰোঁ কিন্তু ৰাখি কি লাভ হ'ব। মই দেখোন অকলে এনেই বহি থাকিব লাগিব। সেইকাৰণে নিজৰ কাম নিজে কৰি আছোঁ। যিহেতু বেলেগ কাম বন নাই, কচুলতি চটচটি বনালোঁ। আৰু এতিয়া মোৰ আলুখিনি ভাজা হৈ গ'ল। আৰু আলুত মই কি দিছোঁ জানে, এটা পিঁয়াজ, নহৰু আৰু পাঁচফোৰণ, বেলেগ একো দিয়া নাই। আৰু জ্বালাটো নিজৰ হিচাপত দিলে হ'ল। মই 4টা দিছোঁ যিহেতু বেছি জ্বালা নাখায় বেটাই। আজিকালি অলপমান খাব পৰা হৈছে সেইকাৰণে 4টা দিছোঁ। তাৰপিছত অলপমান উতল অহাৰ পিছত মাছকেইটা দি দিলোঁ। আৰু সৰু মাছ দি সৰু আলু বহুত ভাল লাগে ঝোল খাই। আৰু আলুখিনি কিন্তু মই একদম ভাঙি দিছোঁ আপোনালোকে দেখা পালে। তো ভাবিলোঁ আলুখিনি চব্জি হৈ থাকক আৰু মই এইখিনি সময়তে এইবিলাক কাম কৰি লওঁ। আৰু ৰান্ধিলে ন বহুত তেল আৰু কিবা কিবি এইবিলাক হৈ যায়, তেল মোক ভাল নালাগে। তো সেইকাৰণে মই সদায় চাফ চিকুণ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। আৰু দিনত যদি সময় নহয় মই ৰাতি হ'লেও চাফা কৰোঁ। মোৰ মানে হাজবেণ্ড থাকে ৰুমত, হাজবেণ্ডে জানে আৰু। তাৰপিছত মোৰ ৰন্ধা বঢ়া কমপ্লিট। মই চিনেমা চাই আছিলোঁ, তো তাতে মোৰ বেটা আহিও চাই আছে স্কুলৰ পৰা আহি। তাৰপিছত বাপেকে খাই বৈ ডিউটিত গ'ল আকৌ। এতিয়া মই খাই আছোঁ পঁইতা ভাত। আপোনালোকক দেখালোঁ যে ভাতখিনি, ৰাতিৰ ভাত অলপ আছিল এইখিনি খাই আছোঁ। আৰু গৰম ভাত খোৱা নাই। ইমান খাই যে ভাল লাগিছে, বহুত দিনৰ মূৰত খাই আছোঁ। আৰু পঁইতা ভাত খালে মোৰ একদম এলেহুৱা লাগে। কি এতিয়া Amazing! এটা কোকোনাট কি এটা শেষ করলো নাম হল জ্যাক ফ্রুট। কঁঠাল নহয় এটা, কঁঠালটা কোকোনাট বানিয়ে দিয়ে থয়। জ্যাক ফ্রুট কঁঠাল। অকল সোণ ৰূপ টকা পইচা দিলেই যে ভাল লাগে এইটো কোনো কথা নহয়। কেতিয়াবা এনেদৰে সৰু সৰু এটা উপহাৰ দিলেও কিন্তু বহুত ভাল লাগে। যেনেকুৱা মোৰ কেইদিন ধৰি ইমানে কঁঠাল খাব মন গৈ আছে, তো হাজবেণ্ডে সেইকাৰণে লৈ আহিলে। তো আমি এতিয়া খাওঁ দেই। তো আপোনালোকেও ভালে থাকক, সুস্থ থাকক। আৰু সোনকালে লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো বাই বাই। আৰু কোনে কোনে ভাল পায় জনাব দেই।